আপুনি 2011 চনৰ সেন্সাসৰ ঘৰ পাইছিলে নেকি? চৰকাৰী আৱাস যোজনাৰ ঘৰ আপুনি পাইছিলে নেকি? যদি পাইছে তেন্তে আপুনি যাব লাগিব জেলত। ঘৰ পোৱা সকলৰ মাজত কোন কোন যাব জেলত? কেতিয়া নিব জেলত? বাল্য বিবাহ কৰা সকলক লৈ গৈছিল বাছেৰে, কিন্তু ঘৰ পোৱা সকলক লৈ যাব ট্ৰাকেৰে। কিন্তু ঘৰ পাই আপুনি যাব লাগিব কিয় জেলত? আপুনি জানে নেকি? ঘৰ পোৱা সকলৰ বাবে আজিৰ এই বিশেষ প্ৰতিবেদন। আপুনি ঘৰ পাই কেনেকুৱা ঘৰ বনাইছে? আপুনি চৰকাৰী নিয়ম মতে ঘৰ বনাইছে নেকি নে ডাঙৰকৈ বনাইছে? ডাঙৰকৈ যদি বনাইছে তেন্তে কেনেকুৱা বনাইছে, আৰু ডাঙৰকৈ ঘৰ বনোৱাসকল কোনসকল বাচিব জেলৰ যোৱাৰ পৰা? কোনসকল কেনেকৈ বাচিব? আমি আজিৰ এই প্ৰতিবেদনটো তেখেতৰ কাৰণে। আপুনি যদি ঘৰ পাইছে তেন্তে আপোনাৰ কাৰণে কোনো চিন্তা লোৱাৰ নাই, আপোনাৰ পিঠিত একো লগাব নালাগে। বহুতো নিউজ চেনেলত বাজিছিল যে আপোনাৰ পিঠিত খোল বান্ধিব লাগে, কিন্তু একো নহয়। আপুনি ঘৰত নিজৰ ইচ্ছামতে শুই থাকক, একো আপোনাৰ ওপৰত নাহে। আপুনি ঘৰ নিজৰ টকাৰে অলপ ডাঙৰ কৰিছে বা আপোনাৰ নিজৰ টকা আছে অলপ ডাঙৰ কৰিছে, আপুনি যাব নালাগে জেলত। আমি কৈ দিম কেনেকুৱা আপুনি বাচিব পাৰিব। আপুনি 2011 চনৰ সেন্সাসৰ ঘৰ পাইছিলে, যদি পাইছে তেন্তে আপুনি যাব নালাগে জেলত। আপোনাৰ ইচ্ছামতে ঘৰ বনাইছে। 2011 চনৰ ঘৰ বনোৱা সকলৰ বাবে যিটো বাজেট বনোৱা হৈছিল, যিখিনি টকা দিয়া হৈছিল 1,30,000 টকাৰ বাজেট কৰা হৈছিল। 2013 চনত এই বাজেটটো কৰা হৈছিল। সেই সময়ত ইটাৰ দাম, সকলো বস্তুৰ দাম ক'ত আছিল আৰু এতিয়া বৰ্তমান অৱস্থাত ক'ত আছে? সেইসকল কেনেকৈ যাব জেলত? যদি এখন ইটাৰ দাম তেতিয়াৰ সময়ত 2013 চনত আছিল 5 টকা, কিন্তু এতিয়া হৈছে 11ৰ পৰা 12 টকালৈকে এখন ইট বৃদ্ধি। কিন্তু এইসকল যাব নালাগে জেলত, কিয়নো 1,30,000 টকা 2013 চনত ধাৰ্য কৰা হৈছিল বাজেট, কিন্তু এতিয়ালৈকে এই টকাৰ পৰা বৃদ্ধি হোৱা নাই। চৰকাৰে কোনো বৃদ্ধি কৰা নাই। সেইসকল কোনো চিন্তা লোৱাৰ একো নাই। নিজৰ টকা অলপ লাগিব, কিন্তু বৰ্তমানে যিটো মূল্য বৃদ্ধি হৈছে সকলো বস্তুৰ, কিন্তু চৰকাৰে বাজেটৰ টকা বৃদ্ধি কৰা নাই। সেইসকল যাব নালাগে জেলত। সেই সময়ত 1,30,000 টকা এখন ঘৰ হৈছিল, কিন্তু বৰ্তমান সময়ত 1,30,000 টকা ঘৰৰ আধাও নহয়। আপুনি নিজৰ টকা যোগ কৰিছে, যাব নালাগে আপুনি জেলত। সেইসকলে যাব জেলত যিসকলে নিজৰ ঘৰ আহিছে কিন্তু ঘৰখন বিক্ৰী কৰিছে বা নিজে ঘৰ বনোৱা নাই, বেলেগৰ ঘৰৰ ফটো আনি ফটো দিছে। কিন্তু সেইসকলো যাব জেলত। সেইসকলৰ লগত বহুতোকে লৈ যাব জেলত। GPSC GRS সেইসকল যাব লাগিব, সেইসকলো যাব লাগিব জেলত, কিয়নো তেখেতসকলে ফটো মাৰি নিছিল আপোনাৰ ঘৰখনৰ। কিন্তু আপুনি বাচি যাব সেইকাৰণে যে তেখেতসকলে ঘৰৰ ফটো নিদিলে আপোনাৰ ঘৰৰ বেলেগ টকা, যিখিনি টকা বাকী আছিল সেইখিনি নোসোমালেহেঁতেন। সেইসকলে ঘৰৰ ফটো মাৰি নিছে বুলি আপোনাৰ টকা পাইছে, কিন্তু আপোনাৰ লগত তেখেতসকলো যাব জেলত। কিন্তু আপুনি ঘৰ পাইছে, আপোনাৰ ঘৰৰ টকা বহুতে মাৰি খাইছে আপুনি জানে, কিন্তু আপুনি নিজৰ হাতেৰে টকা দিছে। কিন্তু আপোনাৰ টকা দিয়াৰ ভুল আছে, আপোনাৰ নিজৰো ভুল আছে। ইয়াৰ লগতে যাব মেম্বাৰসকল, গাঁৱৰ মেম্বাৰসকল জেলত। কেনেকুৱা যাব? আপোনালোকো ৰেডি হৈ যাওক, কিবা কাম থাকিলে আপোনাৰ কামবোৰ কৰি লওক। আপুনি প্ৰথম কিস্তি পোৱাৰ পিছত আপোনাৰ ফটোখন ক'ত মৰা হৈছিল, যদি আপুনি টকা খাইছে তেন্তে আপুনি নিজেই জানে। বেলেগ ঘৰৰ পিছফালে গৈ আপোনাৰ ফটো মাৰি মেম্বাৰে আপলোড কৰিছিল। মেম্বাৰসকলে যেনেকুৱা ফটো মাৰি দিছিল তেনেকুৱা ফটো মাৰি দিলে টকা আহি সোমাই গৈছিল, কিন্তু আপুনি টকা খাই লৈছিলে। তেন্তে আপোনাৰ লগতে যাব মেম্বাৰসকল। তেখেতসকলো সাজু হৈ গৈছে ইতিমধ্যে, আৰু কিবা কাম বাকী থাকিলে কৰি লওক। মেম্বাৰসকলো যাব জেলত। যদি আপোনাৰ ঘৰ এতিয়ালৈকে বনোৱা নাই, 31 মাৰ্চলৈকে টাইম দিছে, সময় দিছে 31 মাৰ্চলৈকে। আপুনি সোনকালে ঘৰখন বনাই লওক। যদি আপোনাৰ পকেটত টকা আছে তেন্তে আপোনাৰ নিজৰ পকেটৰ টকাৰে বনাই লওক। যদি আপোনাৰ জেলত যোৱাৰ মন নাই, নহ'লে আপুনি নাবাচিব, আপুনি যাব লাগিব জেলত যদি ঘৰখন বনোৱা নাই। আপুনি ঘৰ ডাঙৰ বনাইছে নিজৰ টকাৰে, আপুনি কেতিয়াও নাযায় জেলত। নিজৰ টকাৰে অলপ টকা হৈছে, আপোনাৰ ঘৰৰ পৰিয়ালৰ মানুহ বেছি, আপুনি নাযায় জেলত। যিসকলে ঘৰ বনোৱা নাই বা নিজৰ ঘৰৰ বিক্ৰী কৰিছে, বহুতে ঘৰৰ বিক্ৰী কৰিছে, সেইসকলেহে যাব জেলত। আৰু সেইসকল ৰেডি সাজু হৈ যাওক, একেবাৰে বাচি নাযায় সেইসকল যাব লাগিবই 100%। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যি কঠোৰ নিৰ্দেশনা, আপুনি যাব লাগিব জেলত, আপোনাৰ বাচি নাযায়। আৰু এই তদন্ত আৰম্ভ হৈছে ইতিমধ্যে। 2023 বৰ্ষৰ 31 মাৰ্চৰ ভিতৰত আপুনি ঘৰখন বনাই লওক, নহ'লে আপুনি যাব লাগিব জেলত, নাবাচে কোনো।